যোৱাকালি বজাৰতে মই ম'ম' খাই আছিলোঁ। তো মোৰ ওচৰতে ধুনীয়া ছোৱালীজনী ৰখি আছিলে আৰু তাই মোক 6টা আঙুলি দেখাই আছিলে। ইউ পে নে কেন ইউ পে কিবা কৈ আছিলে, ৰাছিয়ান ছোৱালী আছিলে, পিছত মই গম পালোঁ। তো মোৰ 6টা আঙুলি তাই কেলৈ মোক বিচাৰি আছিলে মই বুজি নাপালোঁ। মোক সৰুতেই মাহঁতক কৈছিলোঁ যে পঢ়ালে মোক ইংলিছ মিডিয়ামত পঢ়াবি, নহ'লে মই এই ভাত খোৱা স্কুলত পঢ়াই মোৰ এতিয়া লাইফ ধ্বংস। ছোৱালীজনীয়ে কি চটকাই সুধিছিলে নে 6টা আঙুলিয়ে সুধিছিলে নে মই একো বুজি নাপালোঁ, উত্তৰ দিব নোৱাৰিলোঁ। আৰু কিবা এটা কৈ আছিলে ইউ পে আৰু কি কৈ আছিলে ইউ ফাক মি নে কি ফাক মি এনেকৈ কৈ আছিলে। ফাক ইউ ফাক পে 6টা আঙুলি পে এনেকৈ দেখাই আছিলে। মানে বুজি নাপালোঁ, উত্তৰ দিব নোৱাৰিলোঁ, হাঁহি হাঁহি ঘৰলৈ গুচি আহিলোঁ। 6 টকাটো তাইক কেলৈ বিচাৰিছিলে?